মৰমৰ বন্ধু বান্ধৱীসকল যদি আপোনালোকে ডেইলি ভিডিঅ'ৰ পিডিএফসমূহ পাব খোজে তেনেহ'লে তলত দিয়া লিংকত ক্লিক কৰি মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে। ডিএলএড এন্ট্ৰেন্সৰ বাবে এছিআইটি ডিএলএড এন্ট্ৰেন্সৰ বাবে এটা গুৰুত্বপূৰ্ণ সিলেবাস হৈছে এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে এডভাৰ্ব। আজি আমি আলোচনা কৰিম এডভাৰ্ব কাক বোলে। এডভাৰ্ব যি পদে বাক্যৰ ভাৰ্ব এডজেক্টিভ বা অন্য এডভাৰ্বৰ অৰ্থ লৰচৰ বা সাল সলনি কৰে। এতিয়া এডভাৰ্বটো এটা পদ হয় যি পদে ভাৰ্বক কামটোক লৰচৰ কৰি দিয়ে। সেই ভাৱ যোগ হৈ সেই এডভাৰ্ব যোগ হৈ কামটোক লৰচৰ কৰে। যেনে সি ৰান শ্ল'লি, তাই দৌৰিছে, হয় দৌৰিছে। কেনেকুৱাকৈ দৌৰিছে? লাহে দৌৰিছে, খৰকৈ দৌৰিছে। সেই কথাষাৰ শ্ল'লি এডভাৰ্বে ভাৱটোক বুজাই আছে। তাই যে দৌৰিছে, লাহে লাহে দৌৰিছে। সেই কথাষাৰ ভাৱটোক মডিফাই কৰি দিছে, সাল সলনি কৰি দিছে, লৰচৰ কৰি দিছে। হয় তাই দৌৰিছে, কেনেকুৱাকৈ দৌৰিছে? সেই কথাষাৰ শ্ল'লি শব্দটোৱে বুজাই আছে যে তাই লাহে লাহে দৌৰিছে। আন এটা উদাহৰণ, হি স্পিক্স ইংলিছ ৱেল। তেওঁ ইংলিছ কৈছে, কেনেকুৱাকৈ কৈছে? ভালকৈ কৈছে, বেয়াকৈ কৈছে, ভুলকৈ কৈছে, শুদ্ধকৈ কৈছে, কেনেকুৱাকৈ কৈছে? সেই কথাষাৰ ৱেল এডভাৰ্বটোৱে স্পিক শব্দটোক বুজাই আছে যে তেওঁ ভালকৈ ইংলিছ কৈছে। তো এডভাৰ্বৰ কিছুমান প্ৰকাৰ আছে, আমি সেইসমূহ আলোচনা কৰিম। এডভাৰ্ব অফ মেনাৰ, এডভাৰ্ব অফ প্লেচ, এডভাৰ্ব অফ টাইম, এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি, এডভাৰ্ব অফ ডিগ্ৰী বা কোৱান্টিটি। Adverb of manner. Adverb of manner are used to tell the method of any action. এটা adverb of manner কাক বোলে? কোনো ভাৰ্ব কেনেকুৱাকৈ সম্পূৰ্ণ হৈছে সেই কথাষাৰ adverb of manner বুজাব। যেনে she speaks English fast, তাই ইংলিছ কৈছে, কেনেকুৱাকৈ ইংলিছ কৈছে? লাহে কৈছে, জোৰে কৈছে। ইয়াতে জোৰে কৈছে। সেই কথাষাৰ স্পিক শব্দটোক বুজাই আছে, ফাৰ্ষ্ট এডভাৰ্বটো লগ হয়। দ্য অল্ড মেন ইজ লিভিং হেপিলি, বুঢ়া মানুহজনে কেনেকুৱা মেথডত আছে যে তেওঁ সুখী হৈ আছে, সুখত আছে। সাধাৰণতে আমি এডজেক্টিভৰ শেষত ly সংযোগ কৰি এডভাৰ্ব প্ৰস্তুত কৰোঁ, এডভাৰ্ব অফ মেনাৰ প্ৰস্তুত কৰোঁ। যেনে কুইক প্লাছ ly, কুইকলি, এনেকুৱা কিছুমান শব্দ আমি ly যোগ কৰি এডভাৰ্ব অফ মেনাৰ প্ৰস্তুত কৰোঁ। যদি কোনো এডজেক্টিভৰ শেষত y থাকে আৰু yৰ আগত কনচনেণ্ট থাকে তেনেহ'লে yটো iৰে পৰিৱৰ্তন কৰা হয়। যেনে হেপি প্লাছ ly। এতিয়া হেপি শব্দটোৰ শেষত y আছে আৰু আগত কনচনেণ্ট আছে। তো গতিকে হেপি শব্দটোক যেতিয়া আমি এডভাৰ্ব অফ মেনাৰ বনাম তেতিয়া yটো iৰে পৰিৱৰ্তন হ'ব আৰু ly যোগ হ'ব। যেনে হেপিলি। এডভাৰ্ব অফ প্লেচ। এডভাৰ্ব অফ প্লেচ। এডভাৰ্ব অফ প্লেচ মেইনলি মডিফাই এ ভাৰ্ব এণ্ড টেল আছ হুৱেৰ ছামথিং হেপেন্স। এডভাৰ্ব অফ প্লেচে বুজায় ক'ত কামটো সম্পূৰ্ণ হ'ল সেই কথাষাৰ। ঠাই বুজোৱা শব্দক এডভাৰ্ব অফ প্লেচ বোলা হয়। যেনে হি ৱাজ চিটিং দেয়াৰ, তেওঁ তাতে বহিছিলে। ইয়াতে দিয়াৰ শব্দটোৱে ঠাই বুজাইছে। তেওঁ যে বহিছিলে, ক'ত বহিছিলে? দিয়াৰ, তাতে বহিছিলে। এইটো হৈছে এডভাৰ্ব অফ প্লেচ। এডভাৰ্ব অফ প্লেচত কিছুমান শব্দ ব্যৱহাৰ কৰা হয়, যেনে হিয়াৰ, এভৰিহুৱেৰ, চামহুৱেৰ ইত্যাদি। উই ডণ্ট ইউজ দ্য নেম অফ এনি প্লেচ এজ এন এডভাৰ্ব অফ প্লেচ। এডভাৰ্ব অফ প্লেচত আমি নাম ব্যৱহাৰ কৰিব নোৱাৰোঁ, ঠাইৰ নাম ব্যৱহাৰ কৰিব নোৱাৰোঁ। কাৰণ আমি আগতে পাই আহিছোঁ যে বস্তুৰ নাম বা ঠাইৰ নাম বা মানুহৰ নাম নাউন বোলে। গতিকে যিকোনো ঠাইৰ নাম, গুৱাহাটী, মঙলদৈ, আগ্ৰা, দিল্লী ইত্যাদি হৈছে এটা ঠাইৰ নাম। চ' আমি ইয়াতে ঠাইৰ নামসমূহ হৈছে নাউন। তো গতিকে আমি ইয়াতে ব্যৱহাৰ কৰিব নোৱাৰোঁ নাউন। এডভাৰ্ব অফ প্লেচত আমি ঠাইৰ নাম ব্যৱহাৰ কৰিব নোৱাৰোঁ।
কিন্তু আমি অকল হোমটো ব্যৱহাৰ কৰিব পাৰোঁ এডভাৰ্ব অফ প্লেছত যেনে ইউ উইল মিট আছ এট হোম হোমটো ইয়াতে এডভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে এডভাৰ্ব অফ টাইম ৰেফাৰিং টু টাইম অফ একশ্যন কামটো কেতিয়া সম্পূৰ্ণ হৈছে তাকে বুজায় এডভাৰ্ব অফ টাইমে এডভাৰ্ব অফ টাইমত কিছুমান শব্দ ব্যৱহাৰ হোৱা দেখা যায় যেনে নাও দেন অলৱেজ টুডে টুমৰো উদাহৰণস্বৰূপে আই হেভ চিন দিছ বিফৰ মই যে বস্তুটো দেখিছোঁ কেতিয়া দেখিছোঁ আগতে দেখিছোঁ সেই কথাষাৰ টাইমটো বুজাইছে যে কেতিয়া দেখিছে মই আগতে দেখিছোঁ বস্তুটো সেই কথাষাৰ ইয়াতে বুজাইছে এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি কাক বোলে এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি ইজ ইউজ টু টেল হাউ অফন সামথিং হেপেন্স কামটো মানে এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চিৰ একশ্যনটো প্ৰায় সঘনাই অৰ্থত ব্যৱহাৰ হোৱা দেখা যায় এটা ভাৱটো প্ৰায় সঘনাই অৰ্থত ব্যৱহাৰ হ'ব তো উদাহৰণস্বৰূপে চি অফন মেক্স মিষ্টেক তাই ভুল কৰে তাই প্ৰায়ে ভুল কৰে তাই কেনেকুৱাকৈ ভুল কৰে প্ৰায়ে ভুল কৰে কিমান ভুল কৰে মানে প্ৰায়ে ভুল কৰে আৰু চি কামছ হিয়াৰ এভৰি উইক তাই যে আহে তাই যে ইয়ালে আহে কেতিয়া আহে কেনেকুৱা কেতিয়া আহে মানে কিমান আহে তাই সপ্তাহত এদিন আহে সদায় সপ্তাহত আহে এদিন আহে সেই কথাষাৰ মানে কিমান আহে প্ৰায় আহে সপ্তাহত এডভাৰ্ব অফ ডিগ্ৰী বা কোৱান্টিটি কাম বা একশ্যনটো কি পৰিমাণে হৈছে যেনে উদাহৰণস্বৰূপে আই ডিড ইট কমপ্লিটলি মই এই কামটো সম্পূৰ্ণকৈ কৰিছোঁ বা আধৰুৱাকৈ কৰিছোঁ সেই কথাষাৰ মানে কিমান পৰিমাণে মানে কামটো সম্পূৰ্ণ হয় সেই কথাষাৰ বুজায় ইয়াতে কিছুমান শব্দ ব্যৱহাৰ কৰা হয় অলমষ্ট টু ইনফ ইত্যাদি আন এটা উদাহৰণ চাব গ'লে দ্য মেংগোজ আৰ অলমষ্ট ৰাইপ এটা আমখিনি পকিছে কিমান পৰিমাণে পকিছে অলমষ্ট পকিছে মানে প্ৰায় পকি গৈছে এই কথাষাৰ ইয়াতে বুজাইছে ভিডিঅ'টো এইখিনিয়ে আছিল আশা কৰোঁ ভাল পাব